সকল শ্ৰমিকে আজি আগষ্টৰ 8 তাৰিখে আন্দোলন কৰিছে। তেওঁলোকে মজুৰি দাবী জনাই ৰান্ধনী, অংগনবাড়ী, নিৰ্মাণ শ্ৰমিক, আশাকৰ্মী সকলে মিলি একেলগে আন্দোলন কৰিছে। ৰাজপথত এই হাল্লা কৰিব লাগে, মাননি মজুৰিৰ বাবে, মূল্য বৃদ্ধিৰ বাবদ এই ৰাজপথত হাল্লা কৰিব লাগে। এই অংগনবাড়ী কৰ্মী, বিদ্যালয়ৰ ৰন্ধন কৰ্মী, মেডিকেলৰ আশাকৰ্মী সকলে আজি আন্দোলন কৰিছে। এখন তেজপুৰৰ আন্দোলন হয়, অন্যান্য জিলাবোৰতো আন্দোলন হৈছে। আজি চব জিলাতে হৈছে এই শ্ৰমিক আন্দোলনটো। চৰকাৰে ইমান হাল্লা কৰি থাকিলে বুজি নাপায় ইমান আন্দোলন কিয় কৰিব লাগে, যে মূল্য বৃদ্ধি ৰোধ কৰক। শুনকচোন তেওঁলোকে কি ধুনীয়া শ্লোগান দি আছে, সকলোৱে শুনি লওক শ্লোগানখিনি।